নমস্কাৰ সৰু সৰু কৌতুক দুটা কওঁ শুনক মানে ট্ৰেইনত গৈ আছে দবাত গৈ থাকোঁতে এজন মানুহক সুধিছে যে ये कौन सा स्टेशन है সিজনে কৈছে জানে না মানে নেজানো আৰু ইটোৱে ভাবি লৈছে যে এই ষ্টেচনটোৰ নাম জানে না তাৰপিছত সেই ষ্টেচনটো এৰি নেক্সট ষ্টেচনটো পালেগে সুধিলে আকৌ এই কোন सा ষ্টেচন হে বোলে জানে না ভাবিছে মানে এইটো দ্বিতীয় জানে না তাৰপিছত সেইটো ষ্টেচনো এৰিলে ৩ নম্বৰ ষ্টেচনটো পাইছেগে আকৌ মানুহজনে সুধিলে যে এই কোন सा ষ্টেচন হে বোলে জানে না তো এই মানুহজনে ভাবিছে সব ষ্টেচনৰ নাম জানে না নি খং উঠি এক চৰ মাৰি দিলে মানুহটোৱে কৈছে কি মাগো তেতিয়া হিজন মানুহে কৈছে পহলে কিউ নেই बोला মানে মাগো ষ্টেচন বুলি ভাবিছে এতিয়া দ্বিতীয়টো শুনক কিছুমান সমাজত নতুনকৈ বিয়া পাতি আনিলে কইনাই দৰাক প্ৰথম দিনা ভাত বনাই খুৱাব লাগে তো কইনাজনীয়ে ভীষণ জ্বলা খায় আৰু দৰাই এক চুটা জ্বলা নাখায় অকণমানো জ্বলা নাখায় দৰাই আৰু কইনাই যিটো ভাল পায় সেইটোহে বনাব কইনাই কাৰি বনাইছে একদম পুৰা জ্বলা দি দিছে বিহ জলকীয়া ৫-৬টা দি বনাইছে বনাই দৰাক ভাত খাবলৈ দিছে দৰাইটো জ্বলা একেবাৰে নাখায় খাই দিলে পুনেই জ্বলা একদম চকুৰ পানী নাকৰ পানী মুখ ৰঙা হৈ গৈছে তেতিয়া কইনাই হৈ দিছে যে জ্বলা বেছি হ'ল নেকি নাই নাই জ্বলা বেছি হোৱা নাই বোলে তোমাৰ চকুৰ পানী নাকৰ পানী ইমান ওলাইছে বোলে হেৰি এইটো আনন্দৰ চকুলো তেতিয়া কইনাজনীয়ে কৈছে চব্জি আৰু অকণমান দিওঁ বোলে নাই নাই একেদিনাই ইমান আনন্দ নকৰোঁ